Hello guys, welcome to my YouTube channel. So guys, আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ টাইটেলটো আৰু থাম্বনেইলখন দেখি গম পাই গৈছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। তথাপিও যিসকল লোকে গম পোৱা নাই, মই তেওঁলোকক জনাই দিছোঁ যে মই আজি hoia baciu ফৰেষ্টত সংঘটিত বহুতো টেৰিফাইং আৰু হৰিবল ইনচিডেণ্টসমূহৰ এটা ইনচিডেণ্টৰ বিষয়ে বৰ্ণনা কৰিবলৈ ওলাইছোঁ। So, let's get started. আপোনালোকৰ বহুতেই হয়তো জংঘললৈ ফুৰিবলৈ যায় আৰু জংঘলত ফুৰি বিভিন্ন ধৰণৰ ঠাই এক্সপ্ল'ৰ কৰি ভাল পায়। কিন্তু এই hoia baciu ফৰেষ্টখন কোনো সাধাৰণ জংঘল নহয়। ইয়াতে অতীতৰ পৰাই বহুতো ৰহস্যজনক আৰু স্কেৰিয়েষ্ট ইনচিডেণ্ট হৈ আহিছে। চ' আজি আমি ইয়াৰ বিষয়ে কিছুমান তথ্য আলোচনা কৰিম। hoia baciu ফৰেষ্টখন ৰোমানিয়াৰ উত্তৰ পশ্চিম দিশত থকা ট্ৰেন্সিলভেনিয়াৰ ক্লাছ কাউণ্টিত অৱস্থিত। 14 আগষ্ট 1968 চনৰ এটা ফৰকাল দুপৰীয়া যেতিয়া মিলিটাৰী টেকনিচিয়ান ইমিল বাৰ্নিয়া আৰু তেওঁৰ দুজন লগৰীয়া আৰু তেওঁৰ গাৰ্লফ্ৰেণ্ড এই hoia baciu ফৰেষ্টখনলৈ ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ গৈ তেওঁলোকে এটা অদ্ভুত আৰু আশ্চৰ্যজনক বস্তু দেখিছিল, যিয়ে তেওঁলোকৰ জীৱন একেবাৰে পৰিৱৰ্তন কৰি পেলাইছিল। এই ঘটনাটো আছিল এনেধৰণৰ: যেতিয়া ইমিল বাৰ্নিয়াই তেওঁৰ লগৰীয়াসহ জংঘলত ফুৰি আছিল, তেতিয়া হঠাতে তাইৰ গাৰ্লফ্ৰেণ্ডে আকাশত ঠিক তেওঁলোকৰ ওপৰত কিবা এটা বস্তু উৰি থকা দেখিছিল। তাই লগে লগে ইমিলক মাতিলে আৰু ইমিলেও দৌৰাদৌৰিকৈ তাই থিয় হৈ থকা ঠাইখনলৈ আহিলে আৰু সি দেখিলে যে আকাশত তেওঁলোকৰ ঠিক ওপৰত এখন চিলভাৰ কালাৰৰ ডিস্ক পঙি আছে। ইয়াকে দেখি ইমিল, তেওঁৰ গাৰ্লফ্ৰেণ্ড আৰু বাকী দুজন লগৰীয়া উচপ খাই উঠিল আৰু তেওঁলোকে আকাশৰ পিনে চুপচাপকৈ চাই থাকিল আৰু ইমিলে তেতিয়া তেওঁৰ পকেটৰ পৰা নিজৰ পাৰ্চনেল কেমেৰাটো উলিয়াই লগে লগে সেই ডিস্কখনৰ 4খন ফটো কেপচাৰ কৰি ৰাখিলে। সৌভাগ্যক্ৰমে তেওঁৰ লগত কেমেৰাটো আছিল আৰু তেওঁ ফটোকেইখন কেপচাৰ কৰি ৰাখিবলৈ সক্ষম হৈছিল। ফটোকেইখন কেপচাৰ কৰাৰ কিছু সময়লৈকে সেই উৰি থকা জাহাজখন ইমিলহঁতৰ ওপৰত উৰি আছিল আৰু পিছত সেইখন চকুৰ পচাৰতে অদৃশ্য হৈ যায়। পিছত তেওঁলোকে সেই জংঘলৰ পৰা উভতি আহে আৰু তেওঁলোকে তোলা সেই ফটোকেইখন লোকেল নিউজ পেপাৰবোৰত পাব্লিছ হৈ যায়। ইয়াৰ পিছত ইমিলে বৰ্ণনা কৰা মতে সেই জাহাজখন তেওঁলোকৰ ওপৰত কমেও 2 মিনিটমান সময় উপঙি আছিল, তাৰপিছত অদৃশ্য হৈ যায়। এই ঘটনাক বহুতো লোকে বিভিন্ন ধৰণে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। কিছুমান লোকে কয় যে সেইদিনা অৰ্থাৎ 14 আগষ্ট 1968ৰ দিনাখন আকাশত কোনো ধৰণৰ এনে চিলভাৰ কালাৰৰ জাহাজ উপঙি নাছিল। সেইদিনা তেওঁলোকে দেখা সেই বস্তুটো কাল্পনিক বুলি বহুতে কয়, কিন্তু ইমিলহঁতে যি দেখিছে আৰু যি তেওঁলোকে কেমেৰাত কেপচাৰ কৰি ৰাখিছে সেইটো মিছা নহয়। বহুতে আকৌ সেই ফটোকেইখনক সমালোচনা কৰি কৈছিল যে সেয়া কোনো চিলভাৰ কালাৰৰ ডিস্ক নহয়, সেয়া আছিল মাথো কেইটামান ৱেডাৰ বেলুন। কিন্তু যেতিয়া ইনভেষ্টিগেশ্যন হ'ল আৰু ইনভেষ্টিগেটৰসকলে
ইনভেষ্টিগেশ্যনত একো তথ্য নাপালে। অৰ্থাৎ 18 আগষ্ট 1968 দিনাখন সেই সময়ত কোনো ধৰণৰ এৰোপ্লেন বা কোনো ধৰণৰ স্পেচশ্বিপ সেই আকাশত উৰি নাছিল আৰু কোনো ধৰণৰ ৱেডাৰ বেলুনো সেই সময়ত উৰি থকা নাছিল। তেনেহ'লে ইমেইলহঁতে কি দেখিলে? কিহক তেওঁ ফটো তুলিলে? সেয়া আজিও এক ৰহস্য হৈ আছে। ইমেইলহঁতে কি দেখিলে? কিহক তেওঁ ফটো তুলিলে? পিছত সেই স্পেচশ্বিপ অৰ্থাৎ চিলভাৰ কালাৰ ডিস্কখন ক'লৈ গ'ল? চকুৰ প্ৰচাৰতে কেনেদৰে সি অদৃশ্য হৈ গ'ল? এয়া আজিও এক মিষ্ট্ৰী হৈ আছে। হোয়া বাকিউ ফৰেষ্টখন সঁচাকৈ এক অতি ৰহস্যজনক আৰু ভয়াৱহ প্লেচ। এই প্লেচখনতে বহু বছৰৰ পৰা বিভিন্ন ধৰণৰ ভয়াৱহ কাণ্ড সংঘটিত হৈ আছে। হোয়া বাকিউ ফৰেষ্টখনৰ এই ৰহস্যজনক আৰু ভয়াৱহ তথ্যসমূহ আমি এটা ভিডিঅ'তে কভাৰ কৰিব নোৱাৰিম, যাৰ ফলত এই তথ্যসমূহ আমি কেইবাটাও পাৰ্টত আপোনালোকলৈ লৈ আহিম। টিল দেন, বাই বাই।